চাওক এইখিনি কোয়েল বাৰ্ডৰ পোৱালি আজি ওলাইছে। এইখিনি মই এইখিনি ব্ৰিডিঙৰ কাৰণে মই এনেকৈ ৰাখিছোঁ। এইখিনিৰে যাব আপোনাৰ নগাঁও 12 বজীয়া তালৈ যাব। মই এই হোমমেড ইনকিউবেটৰ মেচিনৰ পৰা ওলাই আছে, বৰ্তমান ওলাই আছে পোৱালি, যথেষ্ট পোৱালি ওলাই আছে। এইখিনি লাষ্ট আৰু এইখিনি কালিলৈ ওলাব, পাতি আছে 2-এটাকৈ ওলাই আছে। এইটো মোৰ সেইখিনি হোমমেড ইনকিউবেটৰ মেচিন, আৰু মই নিজে তৈয়াৰী কৰা এইটো। আৰু এইটো এটা মোৰ হোমমেড ইনকিউবেটৰ মেচিন। ইয়াতো কয়লৰ কণী দিয়া গৈছে, আৰু তাৰ কড়কনাথৰ কণী দিয়া আছে। এইটো কোয়েল বাৰ্ডৰ কণী দিয়া আছে। চাওক আৰু এইখিনি কোয়েল বাৰ্ড আছে মোৰ তাত, কণী পাৰি আছে। ইয়াত মই বেলেগ এটা চিষ্টেম কৈছোঁ, বহুতে বহুত বেলেগ ধৰণৰকৈ চিষ্টেম কৰি ৰাখে কোয়েল বাৰ্ড। কিছুমানে পিঞ্জিৰাত ৰাখে, কিছুমানে ফ্ল' কৰি তুঁহ পাৰি দিয়ে। যিহেতু গৰমটো বেছি, সেইকাৰণে মই তুঁহটো পাৰি দিয়া নাই। ইয়াত মাটি দিছোঁ, মাটি দিলে ঠাণ্ডা হৈ থাকে ইয়াত যথেষ্টখিনি। আৰু মই মাজে মাজে ইয়াত পানী দি দিওঁ, মাটিটোৱে শুহি লয় পানীটো, আৰু চৰাইবিলাক ঠাণ্ডা হৈ থাকে, আৰু ইয়াৰ মৰ্টেলিটিও কম হৈ থাকে। মোৰ যেতিয়া দিছিলোঁ ধানৰ গুড়িটো, তেতিয়া তুঁহটো দিছিলোঁ, তেতিয়া যথেষ্ট চৰাই এটা দুটাকৈ মৰি গৈ আছিল গৰমৰ কাৰণে। বৰ্তমান মৰ্টেলিটিটো নাই মোৰ এই মাটি দিয়াৰ কাৰণে। আৰু মোৰ তাৰ গিনি ফল আছে 2-3টামান।